কলাইগাঁও এখন শান্তিপূৰ্ণ জাগা। ইয়াতে বিভিন্ন ভাষা বৰ্ষ আৰু বৰ্ণ আমি জাতি ধৰ্মৰ লোক আমি ইয়াতে বসবাস কৰি আছোঁ। সুদীৰ্ঘৰ পৰা কোনো ধৰণৰ কলাইগাঁৱত তেনেকুৱা সাম্প্ৰদায়িক কোনো পৰিস্থিতি হোৱা নাই আৰু ভৱিষ্যত যাতে নহয়। তো এই পৰিৱেশত ইয়াতে কিছুমান দুষ্কৃতিকাৰী আহিছিল যদিও আমাৰ ধন্যবাদ জনাব লাগিব আমাৰ ওদালগুৰি জিলা প্ৰশাসনে খুব ততাতৈয়াকৈ ব্যৱস্থা কৰাৰ ফলত আৰু আমাৰ ABMCO আমাৰ NEMCO আৰু কৰ্মকৰ্তাসকলৰ ইয়াতে আপোনাৰ বজাৰ খোলাত তেওঁলোকে প্ৰদৰ্শন কৰিছে। ঠিক তেনেকুৱাকৈ আমি ধন্যবাদ জনাইছোঁ কলাইগাঁও আৰক্ষী প্ৰধান তথা জীৱন মৰাক ছাৰক। তেওঁলোকৰ সুদীৰ্ঘ প্ৰচেষ্টাত আজি কলাইগাঁৱত এটা সাম্প্ৰদায়িক পৰিৱেশ হোৱা নাই। কলাইগাঁৱত বুলি নহয়, এতিয়া এনেকুৱা হৈছে যে গোটেই অসমত মিয়া বুলি তুচ্ছতাচ্ছিল্য কৰিছে। মিয়া এটা মিয়া বুলি কৈছে আৰু ইয়াক কৈছে বেংগলী মুছলমান বা আপোনাৰ এই বৈদেশিক নাগৰিক বা এনেকুৱা সন্দেহযুক্ত নাগৰিক তেনেকুৱা প্ৰসংগ কৰিছে। এতিয়া মিয়া আমি এইটো ক'ব বিচাৰিছোঁ, মিয়া এটা আমাৰ মুছলমান ভাষাত আমাৰ ইছলাম ধৰ্মত কোৱা হয় যে সন্মানীয় উপাধিহে, ইয়াৰ কোনো এটা জাতি নহয়। কিন্তু আমাৰ পৰিচয় আছিল, আমি নিজকে অসমীয়া বুলি পৰিচয় দিওঁ, আগতে দিম। কাৰণ অসমত বসবাস কৰা প্ৰতিজন মানুহে নিজৰ পৰিচয় হিচাপে অসমীয়া হিচাপে পৰিচয় দিয়ে। যি বঙালী হওক, বিহাৰী হওক, মাৰোৱাৰী হওক, অসমত আছে অসমীয়া। গতিকে অসমত সমিল মিলেৰে শংকৰ আজান দেশ আমি আছোঁ আৰু আগন্তুক দিনত থাকিম। কিছুমানে সাম্প্ৰদায়িক মন্তব্য দি অসমৰ যিটো ভাৰসাম্য বা তেনেকুৱা নষ্ট কৰি আছে আৰু বিশেষকৈ ৰাজনীতিক অসভ্যালি কিছুমানে কৰি আছে যে আগন্তুক ইলেকশ্যন আহিছে, তাৰ আগত তেনেকুৱা পৰিৱেশ তুলি ৰাজনীতিক কিছুমান নেতাই এইটো দুষ্কৃতিকাৰীৰ দ্বাৰা কৰাই আছে যাতে আগন্তুক সময়ত হিন্দু মুছলিমৰ যিটো ৰাজনীতি কৰি তেওঁলোকে নিজৰ দোকান বা নিজৰ পোহপাল দি আছে, পেট চলাই আছে, সেই যাতে বন্ধ হৈ যাব। তাৰ কাৰণে বৰ্তমান অসমত বিভিন্ন সমস্যা আছে আপোনালোকে দেখা পাইছে। যেনে আমাৰ স্মাৰ্ট মিটাৰৰ কাৰণে যিটো প্ৰতিবাদ হ'ব লাগিছিল, সেই প্ৰতিবাদটো ডাইভাৰ্ট কৰাৰ কাৰণে কিছুমান দুষ্কৃতিকাৰীয়ে কি কৰিছে, এয়া মিয়া অভিযান, মিয়া হটাও এনেকুৱা ধৰণৰ পৰিলক্ষিত হৈছে। গতিকে এইটোকে আমি ক'ব বিচাৰিছোঁ যে অসমত অসম আন্দোলনত এটা আচৰিত ৰেকৰ্ড কৰা আছিল। অসম আন্দোলনত 875 বা তাতকৈ বেছি সংখ্যক মানুহ শ্বহীদ হৈছিল অসম আন্দোলনত। সেই অসম চৰকাৰৰ লগত ভাৰত চৰকাৰৰ লগত আছুৱে এটা কৰিছিল, আপোনাৰ চুক্তি কৰিছিল যে অসমৰ 71 চনৰ 25 মাৰ্চৰ পিছত অহা যিবিলাক নাগৰিক আছে সেইবিলাক আমাৰ অসমত সোমাব দিয়া নহ'ব। তাৰপিছত যিবিলাক আছে তেতিয়া বহিৰাগত বা আপোনালোকে যে বাংলাদেশ বুলি কৈছে, বাংলাদেশী বুলি কৈছে, তাৰপিছত অহা কোনো। কিন্তু এই মিয়া মুছলমান হ'ল খাটি অসমৰ এটা ভূমিপুত্ৰ হয়। ইয়াতে মোৰ কথা ক'ব গৈছোঁ, মোৰ নাম আমিনুল হক চৌধুৰী, মই কলাইগাঁৱৰ পৰা বিলং কৰোঁ। এতিয়া মোৰ আপুনি ডকুমেণ্ট লাগে RTI কৰি চাব পাৰে। মোৰ 30 আমাৰ গ্ৰেণ্ডফাদাৰ 1934 ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দিয়া মাটিৰ পাট্টা আছে, তেনেকুৱা ডকুমেণ্ট আছে। ঠিক তেনেকুৱা আমাৰ দৰে অগণন সংখ্যালঘু মুছলমানৰ তেনেকুৱা আপোনাৰ ভেলিড ডকুমেণ্ট আছে। কিন্তু এটা ডিছক্ৰিমিনেট কৰা হৈছে সমালোচনাত, কি যে মিয়া মুছলমানবিলাক এই বাংলাদেশী নেকি, তেনেকুৱা কোনো নাই। ইয়াতে বাংলাদেশী বোলে এটা মানুহ নাই। আমি যদি ইয়াতে বাংলাদেশী আছে বা বাংলাদেশী নহয় বহিৰাগত যদি আছে, তাক কোনো আমি ছাপোৰ্ট নকৰোঁ। বহিৰাগত অসমৰ পৰা যাব লাগে, আমাৰ আছুক শ্ৰদ্ধা জনাওঁ, তেওঁলোকে এইটো কৰিছে। কিন্তু এতিয়া চৰকাৰে কি কৰিছে, আছুৱে তেনেকুৱা এটা পদক্ষেপ কৰিছিল, আমি ৱেলকাম জনাইছোঁ। ঠিক তেনেকুৱা এতিয়া চৰকাৰে পৰিকল্পিতভাৱে কি কৰি আছে, চিটিজেন এমেণ্ডমেণ্ট বিল এটা আনিকেনে কি কৰিছে, চিটিজেন এমেণ্ডমেণ্ট বিল আনি সেইটোৰ যোগেদি বাংলাদেশৰ পৰা যদি হিন্দু বেংগলী মানুহ আছে তেওঁলোকক অসমত আনি আছে। আৰু কিছুমান দলংগতে কি আছে, আমাৰ অসমীয়া ভাষা সংকটত পৰিছে। অসমীয়া এজন আমাৰ CM ছাৰ তেখেতে বা তেওঁলোকৰ যিটো মন্ত্ৰীসভাৰ বিল আনিকেনে যেনেকৈ অসমত চিটিজেন এমেণ্ডমেণ্ট বিল আনিছে, সেইটোৰ বিষয়ত অসমত আন্দোলন হৈছে, বহুত আমাৰ শ্বহীদ হৈছে, কিন্তু চৰকাৰে কোনো আওকাণ কৰা নাই। আৰু এতিয়া কি হৈছে, আমি চিটিজেন বিল আনিছে, আমি নিজৰ মুখেদি আমি কি কওঁ, আমি নামানিলে কি হ'ব, চৰকাৰে বলবৎ কৰি আছে। গতিকে এই বিষয়ত অসমত আন্দোলন হ'ব লাগে। বিদেশীৰ বোজা অসমত আৰু দিয়া নহ'ব। তাৰ কাৰণে আমি NEMCO ABMCO আমি পূৰ্ণ সহযোগ কৰিম। যদি অসমত কোনো এজন বিদেশী আছে, চৰকাৰে কি কৰি আছে, বিদেশীৰ কাৰণে আমাৰ কি হ'ল, NRC আহিল, যে NRC 200 কোটি টকা আমি চৰকাৰে খৰচ কৰিলে, লাষ্টত কি হ'ল, ইয়াতে NRC চাওক আপোনালোকে, 19 লাখ বেংগলী হিন্দী মানুহ ওলাই গ'ল আৰু প্ৰায় 2 লাখ তাতকৈ অধিক কিছুমান ধৰ্মীয় সংখ্যালঘু ওলাল। তাৰপিছত কি হ'ল, যে এই বস্তুটো বন্ধ হৈ গ'ল। গতিকে আমি বিচাৰিছোঁ NRCটো পুনৰাই হ'ব লাগে, যাতে আমাৰ যিটো বাংলাদেশী বা যিটো বহিৰাগত পলিচি কৰি চৰকাৰে আজি ভাৰত স্বাধীন হোৱাৰ পৰা কৰি আছে, সেইটো যাতে বন্ধ হ'ব লাগে, সেইটো আমাৰ দাবী। আৰু মেইন কথা হ'ল কি, বৰ্তমান আমি উচ্চতা নিবলৈ বক্তব্য দিব বিচৰা নাই, কিন্তু সাম্প্ৰদায়িক পৰিৱেশ যিটো অসমৰ চলি আছে, যে কিছুমানে
কৰ্মৰাজিৰ জৰিয়তে কৰ্মসূত্ৰে অসমৰ ইটোৰ পৰা সিমূৰক গৈছে, উজনিৰ নামনিত গৈছে, নামনিৰ মানুহ উজনিত আহিছে। এতিয়া এটা ট্ৰেইন চলি আছে, উজনিৰ মানুহবিলাক কি হৈছে নামনিত আহিব নোৱাৰিব বা এই মিয়া মানুহ বুলি যিহেতু সম্বোধন কৰিছে। আমি হ'ল মুছলমান, আমি হ'ল বঙালী, আমাৰ পৰিচয় বঙালী, কিন্তু আমি বঙালী বুলি নিজে পৰিচয় নিদিওঁ, কাৰণ বঙালী হিন্দু আছে, বঙালী মুছলমান আছে। আমি নিজে পৰিচয় দিওঁ আমি অসমীয়া, আৰু আমি যে অসমীয়া, আমাৰ ইয়াতে জন্ম হৈছে। যে মই ক'লোঁ উপৰোক্তত যে মোৰ আজু ককা বা গ্ৰেণ্ডফাদাৰৰ, মোৰ দেউতাৰ জন্ম ইয়াতে, মোৰ জন্ম ইয়াতে, মোৰ গ্ৰেণ্ডফাদাৰৰ জন্ম ইয়াতে। ঠিক তেনেকুৱা অসমৰ অগণন মানে যিবিলাক আছে মানুহ আছে, চবৰে ভেলিড ডকুমেণ্ট আছে, চব ইয়াতে অসমৰ বাসিন্দা, ভাৰতীয় নাগৰিক। সংবিধান এটা আছে অসমত, তো ভাৰতবৰ্ষৰ সংবিধান, আমি সংবিধান শ্ৰদ্ধা কৰোঁ। সংবিধানত এটা ভাৰতীয় নাগৰিকৰ হাৰাশাস্তি কেতিয়াও সহ্য কৰা নহ'ব। ভাৰতীয় নাগৰিকক এনেকৈ হাৰাশাস্তি কৰিলে আমি গণতান্ত্ৰিকভাৱে আমি ৰাজপথত আন্দোলন কৰিবলৈ ওলাই যাম। আৰু কিয়নো আমি পৰিলক্ষিত হৈছে যে বাংলাদেশী নামত বা বহিৰাগত নামত বহু মানুহক, নিৰহ মানুহক আপোনালোকে টাৰ্গেট কৰি কিছুমান দল সংগঠনে তেনেকুৱা শাস্তি দিছে, নিজাববীয়াকৈ আইন হাতত লৈছে। তো আমাৰ ইয়াতে আইন ব্যৱস্থা আছে, সংবিধান আছে। কোনোবা যদি কিবা ভুল কৰিছে তেওঁক আইনৰ হাতত দিয়ক, নিজে আইন হাতত ল'ব নালাগে। যিহেতু আমাৰ আইন আছে, আৰু আমাৰ গৃহ বিভাগ যে এতিয়া কোৱা হৈছে নাৰী নিৰ্যাতন, যিটো আজি চাওক আমাৰ গৃহ বিভাগৰ দায়িত্ব আছে আমাৰ CM ছাৰ হেমন্ত বিশ্ব শৰ্মা। তেখেতে দায়িত্বভাৰ লোৱাৰ পিছৰ পৰা চাওক আপোনাৰ জোনমণি ৰাভাৰ কাহিনীটো আমি আগতেও এটা প্ৰেছ মিটত জনাইছিলোঁ। এতিয়ালৈ এটা অসম আৰক্ষীৰ জোৱান নিয়মচুৰ তৰফৰ পৰা তথা কলেগাঁও আঞ্চলিক আৰু কলেগাঁও আঞ্চলিক ABMC তৰফৰ পৰা আমি এইটোৱে মেছেজ দিব বিচাৰিছোঁ গোটেই অসম জুৰি যে শান্তি পৰিৱেশ বিৰাজ কৰক। বিভিন্ন ভাষা ধৰ্ম নিৰ্বিশেষ কৰি আমি যেনেকৈ সমিল মিলে অসমত আছিলোঁ, ঠিক তেনেকৈ আমি অসমৰ সকলো জনগোষ্ঠী সমিল মিলেৰে আগুৱাই যাওঁ। তাৰ কাৰণে যিহেতু আমাৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মাই বিচাৰিছিল শান্তিৰ প্ৰতি, আমি এইটো অনুৰোধ জনাম আমাৰ CM ছাৰলৈ যে অসমত শান্তিৰ পৰিৱেশ ঘূৰাই আনক, আৰু যিটো অৰাজকতা বিৰাজ কৰি আছে এই অৰাজকতা কঠোৰ হাতত দমন কৰক। অৰাজকতা যেনেকুৱা যোনে যি মন যায় তেনেকুৱা এটা মানে সাম্প্ৰদায়িক মন্তব্য দিয়ে, যে সাম্প্ৰদায়িক মন্তব্যৰ ওপৰত দৃষ্টান্তমূলক ব্যৱস্থা ল'বলৈ অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা হেমন্ত বিশ্ব শৰ্মাৰ লগতে DGP ছাৰকো অনুৰোধ জনাম এই প্ৰসংগৰ যোগেদি, যে এনেকুৱা যদি কোনো সাম্প্ৰদায়িক মন্তব্য দিয়ক, যাতে তেওঁলোকৰ ওপৰত এটা আইনী প্ৰক্ৰিয়াত তেওঁলোকে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি এই অসমৰ শান্তি পুনৰাই ঘূৰাই আনক। আৰু আমি শান্তিও বিচাৰিছোঁ অসমত। আমি বিভিন্ন ভাষা ধৰ্ম নিৰ্বিশেষে আমি বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীয়ে একত্ৰিতভাৱে আছিলোঁ, আৰু অনাগত দিনত থাকি অসমৰ মংগল হওক।